আউনীআটী মহাসত্ৰ মহাপুণ্যস্থান গুৰু জনাই পাতি থৈ গ'ল নামৰে উদ্যান। নমস্কাৰ, মই আকাশ কুমাৰ গগৈয়ে মোৰ ইউটিউব চেনেল AKG এভৰিডেলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, জুবিন গাৰ্গে কণ্ঠদান কৰা এটি বিশেষ দিহানামত উল্লেখ থকা মহাপুণ্যস্থান তথা কলীয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত আজি উপস্থিত হৈছোঁহি। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, আহকচোন। আউনীআটী সত্ৰ অসমৰ শংকৰী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তথা অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই 1575 শকত এই সত্ৰখন নিৰ্মাণ কৰায়। সত্ৰখনৰ প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱ। বৰ্তমানলৈ মুঠ 16জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী। মাজুলীত অৱস্থিত মূল সত্ৰখনৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত 12টা শাখা আছে। এই সমূহৰ ভিতৰত মুখ্য শাখা হৈছে উত্তৰ গুৱাহাটীত অৱস্থিত সত্ৰখন। যোৰহাট জিলাৰ কলীয়াপানীস্থিত শাখা 2003 চনত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে নিৰ্মাণ কৰায়। আজিৰ আলোচ্য কলীয়াপানীস্থিত সত্ৰখনৰ মুঠ মাটিকালি প্ৰায় 250 বিঘা। সত্ৰীয়া সংস্কৃতিৰে বিৰাজমান এই সত্ৰখন প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানে বহুগুণে পৰিৱৰ্তন হোৱা দেখা যায়। শংকৰী সংস্কৃতি অক্ষুণ্ণ ৰখা এই সত্ৰখনি ভাদ মাহত ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয়। সত্ৰখনিত অসমীয়া সংস্কৃতিৰ বিকাশ তথা পৌৰাণিক সমলসমূহ চিনাক্তৰ বাবে এটি সংগ্ৰহালয় 2016 চনত প্ৰতিষ্ঠা কৰে। ভক্ত তথা পৰ্যটকৰ সুবিধাৰ্থে এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ থকা দেখা যায়। লগতে জিৰণিৰ সুবিধাৰ্থে বহুকেইটা আলয় আছে। সত্ৰখনিত মণিকূটৰ পিছফালে শ্ৰীকৃষ্ণৰ লীলাসমূহ অংকিত হৈ আছে। যিহেতু মোৰ এইটো প্ৰথম ভিডিঅ', সেয়েহে সত্ৰখনি বৰ্ণনা কৰোঁতে অজানিতে ভুল হ'বও পাৰে। তাৰ বাবে মোক ক্ষমা কৰে যেন। শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেচায়া জগতে ৰাম নাম ৰত্ন বেচায়া জগতে চলয় বৈকুণ্ঠ পুৰী চলয়
পৰ জাহাজে কল্প কৰো কাহান কবি নাই নাহি 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 কাহান কবি নাই নাহি 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 আমার হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ